हाय फ्रेंड्स, आज है संडे और मम्मी नाजानु की बनाई আছে। मम्मी की बनाई আছা? चिकन कुलचा। आको चिकन कुलचा ये তেজক चिकन कुलचा मम्मी प्रिपेयर কৰি আছে তো। আৰু এটা হৈ আছে। খাও লাগিছে নি? খাও খাও লাগিছে মই আজলি। আজি কিন্তু চিকেন কুলচাটো কি জানা না জানা? কি দি বনাইছে জানা? কি রে? পানী ৰে আছে। পানী রে? ও মাই গড, পানী রে বস্তু কেনে বনাব? ঠিক আছে? পানী রে কেনে? এই আছে, সব পানী, তেল নহয়, এইবিলাক সব পানী। নাজানো ফ্ৰেন্ডছ, মম্মিয়ে কেনেকে পানী ৰে বনাই আছে কুলচা। দেখুৱাই দিয়া ফ্ৰেন্ডছ। দেখাইছো এসা। এইয়া এতিয়া আৰু যোৱা খাব বহা গৈ দেই। ओके अभी ते डाइनिंग टेबलत বহো। বল আইছা আইছা। বহুত এক্সাইটেড হৈ আছো দেখা আমি কেনেকুৱা বনিছে চিকেন কুলচা খাম আমি। ইয়ে লেটস গো। বল ডাইনিং টেবলত বহি যাও। মম্মা কুলচা মা কুলচা তো আমছো রেডি হয়েছে না? ফ্রেন্ডস দেখুৱাই দিয়া। Yes, কুলচা ক্রিস্পি। বাবা কালি দে। আই লসুন স্পাইসে। গরম হয়েছে এটা তো গরম হয়েছে। Jadi gua jadi deh. Jita Hernawan. Itu kan saya itu. Friends, I mean, how can tasty is friends? ফ্ৰেণ্ডছ আমাৰ কুলচা খোৱাৰ পিছত আপোনালোকক এটা বস্তু দেখাম হে চাই থাকক। এটা গৰম হৈ আছে না লাহে লাহে। ফ্ৰেণ্ডছ এয়া চাওক, এইটো মই পাৰ চৰাই বুলি কৈ থাকোঁ কিন্তু চবেই কয় যে এইটো কপৌ চৰাই হয়। আৰু এই কপৌ চৰাইটো আমাৰ বেলকনিত নেষ্ট পাৰিছে আৰু কপৌ চৰাইটোৱে এতিয়া কণীও দিছে আমাৰ বেলকনিত। তো এই এতিয়া কপৌ চৰাইটো বহি আছে, এতিয়া ভাগাই দিলে আকৌ ভয় খাই যাব। সেইকাৰণে এইটো কপৌ চৰাইটো উৰালৈকে আমি অকণ ৱেইট কৰোঁ। উৰি গ'ল ফ্ৰেণ্ডছ, তেতিয়া দেখাব পৰা নাছিলোঁ, এতিয়া দেখাই দিওঁ। কপৌ চৰাইটোৱে এতিয়া কণী পাৰিছে আৰু নেক্সট বনাবৰ কাৰণে কিছুমান বস্তু গোটাইছে। ফ্ৰেণ্ডছ আৰু এটা বস্তু দেখা, আমাৰ ঘৰৰ ওচৰত এটা বান্দৰে কেনেকৈ খেলি আছে চাওকচোন। ফ্ৰেণ্ডছ চাওক এই বান্দৰটো, ওপৰৰ পৰা তাৰমানে বৰষুণ দিছিলে, ছাটত পানী জমা হৈ গৈছিলে, বান্দৰটো চাচোন কেনেকৈ নাচি নাচি পেলাই পানী পেলাই আছে। ইমান ব্ৰেইন আছে বান্দৰটোত, তেওঁ কি নাচি আছে একদম বডি হিলাই পেলাই। আৰু নাজানো কিবা কৰি আছে, পানী পেলাই গৈছে এতিয়া বহুত মজা লাগি আছে ইয়াৰ। ফ্ৰেণ্ডছ আপোনালোকে ভাবকচোন, নিউজ চেনেল হ'লে কি ক'লে হয়, ব্ৰেকিং নিউজ, এটা বান্দৰে পানী পেলাই গৈ আছে, চেহেৰত হৈ গৈছে বানপানী। চাই থাকক আপুনি। ফ্ৰেণ্ডছ এয়া আছিল আমাৰ ছানডে ভিডিঅ' আৰু থেংকছ ফৰ ৱাচিং।